সৰুতে মাৰ হাতত ধৰি ফুৰিছিলোঁ। একোকে ভয় লগা নাছিল। মাৰ বাহিৰে অইন যে কাৰোকে বিচৰা নাছিলোঁ। আজি কিছু বছৰ ধৰি জীৱন বিচাৰি ফুৰিলোঁ, কিন্তু এতিয়া এন্ধাৰহে ভাল পোৱা হ'লোঁ। মৃত্যুকহে বিচাৰি ফুৰিছোঁ। কোনে ক'লে মৃত্যু সুলভ বুলি? মই কিয় নোপোৱা হ'লোঁ? বুজিলোঁ, মই হয়ে পৃথিৱীৰ এজন অন্যতম অভাগা, এজন বিৰাট অপৰাধী। তোমাক শুনোৱা নাই, তুমি নাভাবিবা। তুমি ঠিকেই কৈছিলা, মোৰ প্ৰতি কোনো ফিলিংছ নাই বুলি। কেনেকৈ থাকিব? মই জানো এজন মানুহ নহয় হয়? মই হ'লো প্ৰকৃতিৰ এটা অদ্ভুত আৰু বিকল যন্ত্ৰ, যাৰ কাম কেৱল সমস্যা আৰু দায়িত্ব কঢ়িয়াই ফুৰা। ঠিকেই শুনিছা, এটা অনুভৱহীন যন্ত্ৰ মই। এয়া কোনো কবিতা নহয়, এয়া কোনো পদ্য নহয়, এখন ভঙা আৰু দহা অন্তৰৰ বিননিহে, বুকুৰ শুকাই যোৱা তেজৰ দাগহে। নিশিকিলে এই মূৰ্খ মনে কেনেকে কাৰোবাক ভাল পাওঁ বুলি ক'ব লাগে। নিশিকিলে কেনেকে কাৰোবাৰ মনত সোমাব লাগে। প্ৰকৃততে নিশিকিলে কেনেকে কাৰোবাক ভাল পাব লাগে। জীৱনতে নৰকশাস্তি ভুগিলোঁ, এবাৰো উফ বুলি কোৱা নাছিলোঁ, কিন্তু আজি সৰগৰ সপোন দেখি কান্দি উঠিছোঁ।